অসম জাতীয় বিদ্যালয়ৰ গণিত বিষয়ৰ ষষ্ঠ শ্ৰেণীৰ অনুশীলনী 1বিৰ আমি 6 নম্বৰ অংকটো কৰিবলৈ ওলাইছোঁ। অংকটো আছিল এনেকুৱা, এজন ছাত্ৰক 6953 সংখ্যাটোক 68ৰে পূৰণ কৰিবলৈ দিয়াত ছাত্ৰজনে 68ৰ ঠাইত ভুলকৈ 86 লিখি পূৰণটো কৰিলে। তেওঁ শুদ্ধ উত্তৰটোত কিমান কম বা বেছি পালে আমাক উলিয়াব লাগে। আমাৰ 6953 into 68 কৰিলে আমাৰ পূৰণ ফলটো হ'ব 6953 into 68 8 3 গুণ 24 5 গুণ 40 42 7 9 গুণ 72 76 8 6 গুণ 48 55 7 3 গুণ 18 হাতত 5 গুণ 30 31 6 9 গুণ 54 57 6 গুণ 37 5 41 4 10 শূন্য হাতে গ'লে 7 1 8 5 7 12 2 হাতত 6 1 7 4 আমাৰ পূৰণ কৰিলে হ'ব 4 7 2 8 0 4 আৰু 6953 into 86 যদি কৰা হয় আমাৰ কিমান হ'ব 6953 into 86 6ৰে পূৰণ কৰিলে 41718 8ৰে পূৰণ কৰিলে 55624 8597995 59795 এটা দেখা গ'ল যে 68ৰে পূৰণ কৰিলে আমাৰ 472804 আৰু 6953 86 কৰিলে 597958 আমি পালো। এতেকে নিশ্চয় 86ৰ পূৰণ কৰিলে ডাঙৰ হ'ল। এতিয়া 86ৰ যিখিনি পূৰণ পাইছোঁ সেইখিনিৰ পৰা আমি মাইনাছ কৰি ল'ম। 68ৰে যিখিনি পূৰণ কৰি পাইছে 7958 40824 4 5 9ৰ পৰা 8 গ'লে 1 7ৰ পৰা 2 গ'লে 5 9ৰ পৰা 7 গ'লে 2 5ৰ পৰা 4 গ'লে 1 এতেকে ছাত্ৰজনে শুদ্ধ উত্তৰটোতকৈ শুদ্ধ উত্তৰটোতকৈ 12554 বেছি পালে। বেছি পালে